গুড ইভিনিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে মোৰো ভালেই তো আকৌ এটি নতুন এটা ভিডিঅ' সৈতে সুপ্লিছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে 19 নৱেম্বৰ তো আজি আমাৰ এনিভাৰ্সাৰী মানে 3টা বছৰৰ বৈবাহিক জীৱন পাৰ কৰিলোঁ আজি তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকেনো কি কৰোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে আহি থকা অনাগত দিনবোৰ যাতে এনেকৈ সুখ শান্তিৰে যাতে পাৰ হয় তো আপোনালোকে আশীৰ্বাদ কৰিব তো এতিয়া ওলাইছোঁ যাবৰ কাৰণে মন্দিৰত এতিয়া আপোনাৰ 6টাই বাজিব হৈছে তো ৰাতিপুৱা যাব নোৱাৰিলোঁ তো এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰত এবাৰ গৈ আহোঁ আৰু তেনেকৈ একো মানে ঘৰত একো মানে চেলিব্ৰেট কৰা নাই তো বাহিৰ মানে মন্দিৰলৈ যাম তাৰপিছতে আহিম তাৰপিছতে আৰু ক'ত যাওঁ চাওঁ আৰু ভাবিছোঁ ৰাতিকৈ অলপ ওলাই যাম বাহিৰত মানে ডিনাৰ কৰিবৰ কাৰণে আৰু তেনেকৈ বিশেষ একো আয়োজন কৰা নাই এইবাৰ তো চাই থাকিব আপোনালোকে মন্দিৰত দিবৰ কাৰণে কল আৰু নাৰিকল লৈ লৈছোঁ ইয়াতে আকৌ মানে মন্দিৰবিলাকৰ চববিলাক ফল মূল নিব নোৱাৰি তাতে মানে দিব নিদিয়ে কল নিব পাৰি নাৰিকলটো দিব পাৰি আৰু চুইটছ দিব পাৰি তাৰপিছতে আপোনাৰ এইবিলাক আপেল এইবিলাক দিব নোৱাৰি আৰু ইয়াতে এটা আছে গুড় দিব পাৰি তো এইখিনি লৈ লৈছোঁ মই ঘৰৰ পৰা ৰাস্তাত গৈ পেলাই সেইখিনিতে ফুল পাই কিনি ল'মগৈ তাতে আহি পাই গৈছোঁ এইফালে চেণ্ডেল থৈ ল'লোঁ ইয়াতে তো কিন্তু মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে এলাউ নকৰে সেইকাৰণে চাগে মই দেখাব নোৱাৰিম আগতে অলৰেডি দেখাইছোঁৱে মই তো ফুল চুল লৈ লওঁ এইফালে এতিয়া আৰু এইফালে ফুল লৈ লৈছোঁ ইমান ধুনীয়াকৈ ফুলবিলাক থৈ দি দেখিছেনে বিৰাট ভাল লাগে এনেকুৱা এডালত 100 ৰুপিজ লয় ইয়াতে আৰু বাকী বেলেগ ফুলো আছে এইফালে এনেকুৱা চব আৰু এইফালে এইটো হৈছে মন্দিৰ ইয়াতে সাই বাবা মন্দিৰ আছে সন্তোষী মাতাও আছে চব আছে ইয়াতে এইফালে টেম্পুলৰ ভিতৰত আহিলোঁ আৰতি চলি আছে আমি নাপালোঁ শেষেই হ'ব হৈছে আৰু অলপমান দেখাই দিছোঁ চব মানুহ বহি আছে ভিতৰত পূজা কৰা হৈ গ'ল আমি ওলাই আহিলোঁ আৰু ইয়াতে এটা ভোগ দিয়ে সেইটো আমি খোৱা নাই মানে ভাতৰ নিচিনাই দিয়ে তো আমি এতিয়া মন্দিৰৰ পৰা আহি পাই গ'লোঁ তো মানে নৱকে এটা ছাৰপ্ৰাইজ কেক পাই গ'লোঁ আমি কেক চেক অনা নাছিলোঁ তো মোৰ মিষ্টাৰৰ অফিচৰ পৰা দিছে কেকটো তো এতিয়া আহি পাইছোঁ তলত মানে কেকটো পালোঁ আৰু তো এতিয়া মই সেইটো আনবক্সিং কৰিম কেনেকুৱা হয় আপোনালোককো দেখাম আৰু ঘৰতে আৰু দুটা মিলি কাটিং কৰিম এইটো চাই থাকক এইটো কেকটো এইটো ভাল লাগিছে এতিয়া আমি এইটো কাটিং কৰিম আৰু ভাবিছোঁ কেণ্ডেল এটা জ্বলাই লওঁ জ্বলাই পেলাই কৰিম ধুনীয়াকৈ ল'লোঁ এতিয়া আমি আৰু অকলে অকলে কাট কৰিম আৰু Wow. টেস্টি হয় না বঢ়িয়া very nice টেস্টি হয় অকলে অকলে খালোঁ অকলে অকলে কাটিলোঁ আৰু এইটো মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ সকলো সদস্যলৈকে আপোনালোকক দিছোঁ আপোনালোকে আশীৰ্বাদ কৰি এইটো ওলাই যাব লাগিব তো সেইকাৰণে অলপমান ড্ৰেছে চেঞ্জ কৰোঁ ৰেডি হওঁ আকৌ লগ পাওঁ আপোনালোকক ক'ত যাওঁ দেখাম আৰু কোন কোন আহিব সেইটোও দেখাম আপোনালোকক ওলাই মেলি ৰেডি হৈ গ'লোঁ তো আমাৰ লগত যোন যাব তেহেঁতে এতিয়ালৈকে আহি পোৱা নাই তো আমি 8:30 বুক কৰিছিলোঁ এখন সেইখনটো আমি নাপালোঁগৈ এতিয়া 9:30 বুক কৰিছোঁ তো 9টা বাজিলেই তো চাওঁ কিমান টাইমত আহি পায় আৰু মই আজি এনেকৈ ৰেডি হৈছোঁ গোটেই মই আউটফিটটো দেখাম বাৰু তো কেনেকুৱা লাগিছে জনাব যে কৈছিলোঁ মোৰ ফ্ৰেণ্ড আহিব বুলি তো তেহেঁতে আহি গ'ল এতিয়া আমি আকৌ এটা কেক কাটিলোঁ আকৌ এটা কেক মানে পালোঁ মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডতে লৈ আহিছিলে তো সেইটোও কাটিং কৰিলোঁ আৰু লগতে ফটো উঠিছিলোঁ সেইকেইখনো মই ইয়াতে লগাই দিছোঁ আমি যে যাম আৰু তো কেক চেক কাটিং হৈ গ'ল
আমি আহি পাই গ'লোঁ আৰু ইয়াতে ভিতৰতো চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে তো আমি সোমাই গৈ আছোঁ অলৰেডি আমাৰ টেবুল বুক কৰা আছে তো এইফালে মিউজিক বাজি আছে মই মিউজিক বাজি থকাৰ কাৰণে মানে অৰিজিনেল ভলিউমটো মিউট কৰি দিছোঁ কাৰণ কপিৰাইট লাগিব পাৰে ন তো চাওকচোন এবাৰ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে বিৰাট ধুনীয়া লাগিছে এইফালে DJ গান বজাই আছিলে বিৰাট ভাল ওপৰতো আছে মানে বহুত ধুনীয়াকৈ কৰিছে আৰু তো আমি এইফালে ইয়াতে বহিলোঁ এতিয়া আমি অৰ্ডাৰ কৰিছোঁ ষ্টাৰ্টাৰ্ছবিলাক আৰু চাই আছোঁ কি খাম কি নাখাম তো এইফালে আমি অৰ্ডাৰ কৰিলোঁ আৰু আমাৰ ষ্টাৰ্টাৰ্ছ আহি গ'ল আমাৰ খোৱা হৈ গ'ল এতিয়া বহুতেই দেৰি হ'ল আমি এতিয়া ঘৰলৈ বুলি ওলাই আহিছোঁ ঘৰ আহি পাই গ'লোঁ আমি খাই মেলি বহুতেই দেৰি হৈ গ'লগৈ তো এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোৱেই তো ভাল লাগিলে আজি আৰু অথনি মই অলপকৈ দেখাইছিলোঁৱেই তো মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড হয় বহুত আগৰ পৰাই মানে ভাল ফ্ৰেণ্ড হয় আৰু যেতিয়া বেংগলোৰত আহিছিলে প্ৰথম তেতিয়াৰ পৰাই বহুত ভাল ফ্ৰেণ্ড হয় আৰু তাৰ ৱাইফ মোৰো তেনেকৈ ফ্ৰেণ্ড হৈ গ'ল আৰু ইয়াত আহি মই তেনেকৈ লগ পালোঁ চিনি পালোঁ তো ভাল লাগিলে আজি আমি বাহিৰতে কৰিলোঁ ডিনাৰ আৰু মোক এটা গিফ্ট দিছিলে তো মই এতিয়ালৈকে সেইটো আনবক্সিং কৰাই নাই আপোনালোককো দেখাম কিনো হয় মই আৰু এটা কেক আনিছিলে কেকটোতো ঘৰতে কাট কৰি গৈছিলোঁ আপোনালোকক দেখিছেই চাগে সেইটো এতিয়া চাম মই এইটো আনবক্সিং কৰিম কিনো হয় কি দিছে আপোনালোককো দেখাম চাই থাকিব কেঁচি ল'ব লাগিব পূৰা টেপ চেপ মাৰা আছে একোৱেই খুলিব পৰা নাই ভালকৈ তুমি খোলা নাই এইটো কি সময় এটা হাতত দিগদাৰ হৈছে খোলাচোন You're trying to unbox this? Wow, বিৰাট ধুনীয়া লাগিছে it's so nice. মই দেখাইছোঁ বেক কেমেৰা কৰি দেখা আপোনালোকক বিৰাট ধুনীয়া লাগিছে এটা বুদ্ধাৰ মূৰ্তি হয় তো ইয়াতে আমি কেণ্ডেল লগাব পাৰি চাগে ন এইটো কেণ্ডেলৰ কাৰণে ইয়াত দিছে চাওঁ খোলাচোন কাটি লোৱা Candles. এইটো কেণ্ডেল দিছে আৰু এইকেইটা কিয় দিছে Stone to keep here. ষ্ট'নটো ইয়াত দিব দিছে That's what the stone is. থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ কাৰণে বহুত ভাল লাগিছে আৰু তেহঁত মানে আমাৰ অসমৰ নহয় অসমীয়া নহয় তেহঁতে বেংগলী হয় আগৰতলাৰ হয় ভাল লাগিল লগ পাই তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু বহুত মৰম দিব বুলি আশা থাকিল আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই গুড নাইট